खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी थारैनो इउपिपिएल राजखान्थि दोलोआ फैबाय थानाय जा विधानसभा बिसायख'थि बे विधानसभा बिसायख'थियाव माबे थासारिजों बिथांमोना आवगायलांगोन थांनाय जा बिटिसि काउन्सिल बिसायख'थियाव इउपिपिएल राजखान्थि दोलोआ सरकारनिफ्राय जानगाराव थानाङो एबा सरकार दानायनिफ्राय जानगाराव थानाङो बिजेपिजों बिथांमोना एलायन्सआव दंमोन नाथाय फैबाय थानाय समाव थारैनो इउपिपिएल राजखान्थि दोलोआ माबे दोलोजों एलायन्सआव थागोन बियो गोबां रायजो राजाफोरनि गोसोआव सोंलु गोबां इउपिपिएल राजखान्थि दोलोनि दैदेनगिरिफोरनि गोसोआवबो गुबुन रुलिं गभर्नमेन्ट बिपिएफ राजखान्थि गुबुन राजखान्थि दोलोनि दैदेनगिरिफोरनि गेजेरावबो गोबां सोंलु थारैनो प्रमोद बर'नि दैदेननाय इउजि ब्रह्मनि दैदेननाय बिथांमोननि दैदेननाय इउपिपिएल राजखान्थि दोलोआ थारैनो फैबाय थानाय जा विधानसभा बिसायख'थि 2022 मायथाइनि जा विधानसभा बिसायख'थि बे बिसायख'थियाव इउपिपिएल राजखान्थि दोलोआ माबे राजखान्थिजों एलायन्स जागोन इन्डियाजों ना एनडिएजों बेयो गोबां रायजो राजाफोरनियाव दिनैसिमबो सोंथि सिखारदों थारैनो इउपिपिएल राजखान्थि दोलोआ फैबाय थानाय विधानसभा बिसायख'थि आरो बे विधानसभा बिसायख'थिया गेजेराव आरो दान मोनथाम मोनब्रैल'सै दा बिनि सिगां दिनैनि समाव गोबां मोनथिनो हांखुर जादों जे आथिखालनि प्रमोद बर'नि दैदेननाय इउजि ब्रह्मनि दैदेननाय इउपिपिएल राजखान्थि दोलोआ बिजेपि दोलोआवनो थाफिनगोन एबा एनडिए दोलोआवनो थागोन ना एनडिए नागारनानै इन्डियाआव थांगोन एबा कंग्रेसजों एलायन्स जागोन बेयो गोबां रायजो राजाफोरनि गेजेराव सोंथि सिखारबाय थादों आरो बेखौ नोजोर होनानै खौरांगिरिफोरा सोंथि खालामनायाव मन्त्रि इउजि ब्रह्म बिथाङा जे इउपिपिएल राजखान्थि दोलोआ 2022 मायथाइनि जा विधानसभा बिसायख'थि बे विधानसभा बिसायख'थियाव माबोरैहाय रल लानानै खामानि मावगोन एलायन्सआ सोरजों थागोन बेखौ लानानै बाथ्रा बुंनायखौ जों बिथांनिफ्राय आबुङै खोनासंना लादोंनि আমাৰ জনজাতিকৰণ বিষয়টো ৰাজনৈতিক বিষয়ে নহয় राजनीति दलत কোনো राजनीति दलत ইয়াৰ সিদ্ধান্তও নাই কিন্তু যিসকলে জনজাতি হ'ব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰা ৰাজনীতি দল আছে আৰু হ'ব নালাগে বুলি কোৱা এইটো জনজাতিসকল তেওঁলোকৰ সপক্ষেও মানে সমৰ্থন দিয়া ৰাজনীতি দল থাকিব পাৰে আমাৰ জনজাতি সংগঠনবোৰে বহুত উদ্ধাৰ লিবাৰেলি বহুত কথা কৈ দিছে যে যদি কৰিবই লাগিব যদি ভাবে ভাৰত চৰকাৰ অসম চৰকাৰে 6টা জনগোষ্ঠী এতিয়া বৰ্তমানৰ জনগোষ্ঠী জনজাতিসকলে পাই থকা সুবিধাখিনি ইয়াৰ পৰা শ্বেয়াৰ দিব নোৱাৰে বেলেগে আপোনালোকে কোটা সৃষ্টি কৰক বেলেগ কেটেগৰী সৃষ্টি কৰক ইয়াতে ইমান উদাৰ এটা চিন্তা ক'ত হ'ব পাৰে ইয়াত ভাৰত চৰকাৰে ইচ্ছা কৰিলে বহুতখিনি পৰিৱৰ্তন আনিব পাৰে কিন্তু তেওঁলোকে এইটো আনিবৰ কাৰণে বহুত এটা প্ৰচেছত যাব লাগে যেনেকৈ RGI Register General of India তেওঁলোকে এপ্ৰুভ কৰিবই লাগিব কিন্তু RGI এপ্ৰুভ কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া এই সময়ত যেতিয়া বনাইছিলে এই ক্ৰাইটেৰিয়াৰ লগত যদি মিল নাখায় RGI কোনোদিন এপ্ৰুভ নকৰে তেতিয়া সংশোধনৰ প্ৰয়োজন হয় সংশোধন লানিবৰ কাৰণে সেইটো পাৰ্লামেণ্টাৰী প্ৰচেছ বহুত দীঘলীয়া কিন্তু মই কৈ আছো শিডিউল ট্ৰাইব যেটো ST কমিশ্যন তেওঁলোকে এপ্ৰুভ কৰিব লাগিব সেই দুটা অনুষ্ঠানে এপ্ৰুভ নকৰা পৰ্যন্ত পলিটিক্যালি আপুনি ডিসিশন ল'ব নোৱাৰে কিন্তু এক্সিস্টিং ক্ৰাইটেৰিয়া যেটো আছে সেইটো যদি সংশোধন নহয় এই দুটা অনুষ্ঠানে এপ্ৰুভ কৰিবই নোৱাৰে সজনজি যেটো প্ৰতিবাৰ এটো প্ৰভাৱ পেলাব নেকি 2026 বিধান নিৰ্বাচন সেইটো নিজৰ এৰিয়া আপাৰ আসাম বা বঙাইগাঁও বা এই কেন্দ্ৰিক কিছুমান এৰিয়া প্ৰভাৱ পেলাবও পাৰে কিন্তু এইটোতো নতুন পৰিস্থিতি নহয় আগৰ ইলেকশ্যনবোৰত দেখিছো এইকাৰণে এইটো কোৱা নাযায় কাৰণ এইটো এটা আন্দোলন হয় আন্দোলনৰ সপক্ষেও এটা মতামত আছে বিপক্ষেও এটা মতামত আছে আৰু এই বুলি আপুনি প্ৰশ্ন কৰিব পাৰে যে জনজাতিকৰণটো বিৰোধিতা কৰা যেটো আন্দোলন ট্ৰাইবেল সংগ্ৰহ কৰি আছে তাৰ কিবা প্ৰভাৱ পৰিব নেকি সেইটো এটা প্ৰশ্ন কিন্তু প্ৰভাৱ পৰিব নপৰিব সময়ে ক'ব কাৰণ তেনেকা আন্দোলন আগতো হৈছে কিন্তু মই ভাবো যে আমাৰ অসমৰ সামাজিক জীৱনত এই আন্দোলনবিলাকক লৈ পেলাই সামাজিক এটা সংঘাত বা সংঘৰ্ষ তাৰ যাতে পৰিৱেশটো সৃষ্টি নহয় তাৰ কাৰণে মই আহ্বান জনাওঁ